নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিঙৰ আন এক বিশেষ ভিডিঅ'লৈ। আৰু এই ভিডিঅ'ত আপোনালোকে দেখা পাব যে ইলেক্ট্ৰিকেল কাম আমি কেনেদৰে বিচাৰি খুচাৰি উলিয়াওঁ, আৰু যিবিলাক ল'ৰা ছোৱালী আমাৰ ভৱিষ্যতে ইলেক্ট্ৰিকেল কামৰ লগত জড়িত হ'ব বিচাৰে বা ইলেক্ট্ৰিচিয়ান হ'ব বিচাৰে, তেওঁলোকে আমাৰ এই ভিডিঅ'টোৰ লগত জড়িত থাকক। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। এইটো এটা হ'ল গিজাৰ, আৰু এই গিজাৰৰ এটা প্ৰব্লেম হ'ল যে সুইচটো অফ হোৱাৰ পাছতো আমাৰ গিজাৰটো অন হৈ থাকে। ইয়াত দেখিছে সুইচটো অফ হৈ আছে, তথাপি আমাৰ গিজাৰটো অন হৈ আছে। এইটো এটা চাব গ'লে বহুত ডাঙৰ প্ৰব্লেম। কিন্তু কথাটো হ'ল, যিজনে এইটো কাম কৰিছিলে, যে এটা ভাল কাম কৰিছিলে, যে MCB-টো একেবাৰে ওচৰত দিছিলে, MCB-টো অন হৈ থাকে, তো লাইনটো আমাৰ চালু হৈ থাকে যদিও সুইচটো অফ থাকে। কিন্তু মেইন বস্তু এইটো নহয় যে আমি যিকোনো বস্তু সুইচটো অন কৰাৰ পাছত ল'ব লাগে। কিন্তু এইটোত প্ৰব্লেম হৈছে কি, যে সুইচটো অফ থাকিলেও আমাৰ গিজাৰটো অন হয়। তো আমি বেমাৰটো বিচাৰি খুচৰি চালোঁ। তো এতিয়া আপোনালোকক ভিডিঅ'টো লৈ চাই থাকিব, আমি দেখুৱাই দিম কি প্ৰব্লেম হৈছিল ইয়াতে। তো আহক আমি চাই লওঁ কি প্ৰব্লেম হৈছিল। ইয়াতে দেখিছে যে যিটো এটা টেপ মাৰ আছে, ইয়াত দেখিছে এইটো টেপত কি হৈছে, এইটো আমাৰ টেষ্টাৰে শ্ব' কৰি আছে কাৰেণ্টটো। চাব পাৰে ভিডিঅ'টোৰ জৰিয়তে। দেখিছে টেপ মৰাৰ ফলতো ইয়াত কাৰেণ্টটো পাইছে। আল্টিমেটলি কি হৈছে, যে যিটো লাইন আপোনাৰ চুইচৰ মাজেৰে যাব লাগিছিল, এই চুইচৰ মাজেৰে নগৈ ইয়াত ডাইৰেক্ট হৈ গৈ এই গিজাৰটো অন হৈছে। ইয়াত চাব পাৰিছে চুইচৰ মাজেৰে আহি কাৰেণ্টটো যাব লাগিছিলে, কিন্তু সেইটো নকৰি ইয়াত ডাইৰেক্ট হৈ গৈছে। দেখিছে ৰঙা তাৰ সেইটো গিজাৰৰ আউটপুট ফেজ লাইনত গুচি গৈছে, MCB-ৰ পৰা ওলাই। ইয়াত দেখিছে টেপ মাৰাৰ ফলত ইয়াতে দেখিছে, ইয়াতে লিক হৈছিল এলুমিনিয়াম তার আৰু কপাৰ তার একেলগে লগ হৈ আছিল। MCB অন কৰাৰ ফলত কাৰেণ্টটো এনেদৰে আহি যাবলৈ গৈছিলে চুইচৰ তলত, নগৈ ইয়াতে টাচ হৈ গৈ ইয়াত দেখিছে ৰঙা তাঁৰডাল দেখি গৈছে, ইয়াতে টাচ হৈ চুইচ নোযোৱাৰ আগতে ইয়াত এনেদৰে বাইপাছ হৈ যিটো গিজাৰৰ আউটপুট লাইন, মানে গিজাৰৰ যিটো লাইন গৈছে সেইটো টাচ হৈ এনেদৰে ডাইৰেক্ট গৈছে চুইচ আহি নাপালে, এনেদৰে এই ৰঙা তাৰৰ মাজেৰে হৈ গৈছে। এইখিনি তাৰ পুৰি গৈছিল, এইখিনি আমি কাটি কুটি ধুনীয়াকৈ নতুন কৰি দিলোঁ ইয়াৰ পৰা। এইটো চুইচৰ ওপৰত সোমাব দেখিছে, এইডাল হালধীয়া তার, আৰু এই হালধীয়া তারডালো আমি চেঞ্জ কৰি দিম। MCB-ৰ ওপৰৰ পৰা আহিছে ইনপুট লাইন, তলৰ লাইনটো হ'ল ইনপুট লাইন, MCB-ৰ ওপৰতো আউটপুট লাইন। আমি এইটো আউটপুট লাইনটো আনি পেলাই ইয়াতে এইডাল কাটি দিম ধুনীয়াকৈ। ছুটি হ'ব এনেদৰে টেপ মাৰি এনেদৰে দিছিল, আৰু তাৰ ফলত এই প্ৰব্লেমটো হৈছিল। এইডাল আমি ধুনীয়াকৈ কাটি কুটি ল'ম, আৰু তাঁৰডাল চেঞ্জ কৰি দিম। এয়া ক'লা তাঁৰডাল দেখিছে চুইচৰ ওপৰৰ পৰা আহিছে, আৰু ৰঙা তাঁৰডাল গিজাৰলৈকে গৈছে। গতিকে গিজাৰৰ ৱায়াৰডাল চেঞ্জ কৰা নাই, বহুত তাঁৰ লাগি যায়। সেইখিনি আমি জোৰা দিলোঁ, আৰু যিটো আমাৰ ইনপুট লাইন, মানে MCB-ৰ ওপৰৰ পৰা তললৈ আহিছে, সেইটো লাইন আমি চেঞ্জ কৰি দিম এনেদৰে। তো চেঞ্জ কৰি দিয়াৰ ফলত আমি এতিয়া লাইনটো ঠিক আছে না চাই ল'ম। চাব পাৰে এতিয়া আমি চুইচটো অন কৰি চাম। অন কৰাৰ ফলত এতিয়া চাওক চুইচ গিজাৰটো অন হৈ গ'ল। তো প্ৰব্লেমটো আমাৰ চল্ভ হৈ গ'ল। তো এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে ভিডিঅ'বিলাক চাই যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। এনেকুৱা ইলেক্ট্ৰিকেলৰ কাম শিকিবলৈ, ইলেক্ট্ৰিকেল আৰু প্লাম্বিঙৰ কাম শিকিবলৈ। তো এইখিনি কৰাৰ পাছত আমাৰ গোটেই কামখিনি হৈ গ'ল। চুইচটো অন কৰি চালোঁ, আমাৰ বেমাৰটো ধৰাত পৰিল। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।